Welcome back to our YouTube channel. আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম আহোম বৰবৰুৱা কোন আছিল? ক মোমাই তামুলী, খ ৰামসিংহ, গ পঞ্চানন বৰপাত্ৰ গোহাঁই, গ অপৰ এজন নহয়। শুদ্ধ উত্তৰটো হ'ল ক মোমাই তামুলী। দ্বিতীয় কুৱেশ্যনটো হ'ল আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ক চুকাফা, খ পুৰন্দৰ সিংহ, গ ৰুদ্ৰসিংহ, গ চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটো হ'ল খ পুৰন্দৰ সিংহ। ৩ নম্বৰ আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? ক গড়গাঁও, খ নাজিৰা, গ চৰাইদেউ, গ শদিয়া। শুদ্ধ উত্তৰটো হ'ল গ চৰাইদেউ। ৪ নম্বৰ কুৱেশ্যন মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ক পুৰন্দৰ সিংহ, খ ৰুদ্ৰসিংহ, গ চন্দ্ৰকান্ত সিংহ, গ কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ল খ ৰুদ্ৰসিংহ। ৫ নম্বৰ আহোমসকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? ক ১২২৮ খ্ৰীষ্টাব্দত, খ ১২৫৩ খ্ৰীষ্টাব্দত, গ ১২৫০ খ্ৰীষ্টাব্দত, গ ১২২৯ খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হ'ল খ ১২৫৩ খ্ৰীষ্টাব্দত। ৬ নম্বৰ আহোমসকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? ক পুৰন্দৰ সিংহ, খ ৰাজৰ্ষি সিংহ, গ চন্দ্ৰকান্ত সিংহ, গ শিৱসিংহ। শুদ্ধ উত্তৰটো হ'ল গ চন্দ্ৰকান্ত সিংহ। ৭ নম্বৰ কুৱেশ্যন আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? ক চৰাইদেউ, খ গড়গাঁও, গ যোৰহাট, গ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল গ যোৰহাট। ৮ নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ক লক্ষ্মীসিংহ, খ চুহুংমুং, গ চুকাফা, গ প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰটো হ'ল ক লক্ষ্মীসিংহ। ৯ নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল? ক দিহিঙীয়া ৰজা, খ চুকলেংমুং, গ চুডাংফা, গ চুকাফা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ চুকাফা। ১০ নম্বৰ কুৱেশ্যন আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? ক ১২৪৮ খ্ৰীষ্টাব্দত, খ ১২৫৮ খ্ৰীষ্টাব্দত, গ ১২৬০ খ্ৰীষ্টাব্দত, গ ১২৬৮ খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হ'ল গ ১২৬৮ খ্ৰীষ্টাব্দত। ১১ নম্বৰ কুৱেশ্যন হিংগুৰিগড়ত উঠা উৎসৱ কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়? ক চুকাংফা, খ চুডাংফা, গ গদাধৰ সিংহ, গ ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ চুডাংফা। ১২ নম্বৰ কুৱেশ্যন কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? ক ভগদত্ত, খ চুডাংফা, গ বাণ ৰজা, গ চুকাফা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ভগদত্ত।